क'क्राझाराव उन्दै हिन्जावसाखौ जिनाहारि खालामनायनि हेंथायै गुबुन गुबुन आफाद गौथुमफोरा गोख्रों खुद्रिसारदों। गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानिसिम गोसोखांलाय दैथायहरदों। क'क्राझार जिल्लानि सालाकाटि पुलिस आउटपस्टनि सिङाव थानाय दलमारा ओनसोलाव सासे उन्दै हिन्जावसाखौ साथाम दुथांफोरा जिनाहारि खालामनाय जाथायनि गुबै दायनिगिरिखौ फास्ट ट्रेक आदालतनि गेजेरजों गोख्रों साजा होनांगौनि दाबि दैखांदों आख्रासुजों लोगोसे गुबुन गुबुन आफाद गौथुमफोरा। क'क्राझार जिल्लानि जिल्ला बेंगिरिनि गेजेरजों आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानिसिम गोसोखांलाय दैथायहरदों फरायसा आफादनि दैदेनगिरिफोरजों लोगोसे KACनि दैदेनगिरिफोरा। खौरांगिरिनि सिगाङाव आख्रासुजों लोगोसे गुबुन गुबुन आफाद गौथुमनि दैदेनगिरिफोरा उन्दै हिन्जावसाखौ जिनाहारि खालामग्रा दायनिगिरिखौ फासि होनांगौ होनना गोख्रों दाबि दैखांनायजों लोगोसे थागिबि हारि हारिसानि हायाव हाबसनफैनाय गुबुन सुबुंफोरखौ गोख्रैनो होस्रांनांगौ होननानै गोख्रों दाबि दैखांदों। आदिबासी छात्र सन्था, राभा छात्र सन्था, गरिया मरिया देशी जातीय परिषद मोटामुटी आज 6-7টা সংগঠনে আমি কোকৰাঝাৰ আৰু বেংগলী ফেডাৰেশ্যন আছে কোকৰাঝাৰ আমি DC বাইদেউক লগ কৰিলোঁ। যোৱা পৰহি যিটো ঘটনা ঘটিছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ধলমাৰাত এজন নাবালিকাক 3জনে যি মানে বলপূৰ্বকভাৱে গেং এটাই ৰেপ কৰিছে তাক লৈ আমি প্ৰথমতে সদৌ উপস্থাপন ছাত্ৰ সন্থাৰ তৰফৰ পৰা গৰিহণা জনাইছোঁ। কাৰণ অতি নিন্দনীয় বিষয়। প্ৰথম কথা হৈছে কি অপৰাধীক সুৰক্ষা দিয়া ব্যক্তি সেইখন গাঁৱত আছে আমি অনুভৱ কৰিব পাৰিছোঁ। কাৰণ প্ৰশাসনে যেতিয়া সিহঁতক এৰেষ্ট কৰিব গৈছিল এৰেষ্ট কৰিব যোৱাতে তাতে চকা অস্ত্ৰৰে মানে আগুৰি ধৰিছিল। তো অতি মানে লজ্জাজনক কথা। কাৰণ এতিয়া এনেকুৱা হৈছে আমি খিলঞ্জীয়াই বৰ্তমান খিলঞ্জীয়া ঘৰত সুৰক্ষিত নহয়। তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, খিলঞ্জীয়া যাতে অস্তিত্ব ৰখাৰ কাৰণে আপুনি যিটো চৰকাৰত আহিছে আপুনি খিলঞ্জীয়া ৰক্ষা কৰক। নহ'লে যিটো মানে পৰিৱেশ চলি আছে মানে অতি দুখ লগা কথা। কাৰণ যিখন গাঁও সেইখন গাঁৱত আমি জনামতে অবৈধভাৱে দখল কৰি আছে বুলি আমি গম পাইছোঁ। আজি জিলা প্ৰশাসনক আমি এইটো দাবী জনালোঁ, অতি সোনকালে ইহঁতক কৰিব লাগে, ব্যৱস্থা কৰিব লাগে। কি ব্যৱস্থা কৰিলে অঞ্চলৰ এই কোকৰাঝাৰ জিলাত বসবাস কৰা যিবোৰ অবৈধ বেদখলকাৰী আছে এই বেদখলকাৰীসকলক অতি সোনকালে উচ্ছেদ কৰিব লাগিব। আৰু যদি চৰকাৰ প্ৰশাসনে উচ্ছেদ নকৰে তেতিয়াহ'লে ইয়াৰ কিন্তু খিলঞ্জীয়া ৰাইজ বহি নাথাকে। প্ৰত্যেকজন খিলঞ্জীয়া ৰাইজ আগবাঢ়ি গৈ কিন্তু তেওঁলোকক উচ্ছেদ কৰিব। আৰু পৰৱৰ্তী যি পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ কাৰণে দায়ী হ'ব মুখ্যমন্ত্ৰী মহোদয়। কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে ডাঙৰ কথা কয়। তেওঁ খিলঞ্জীয়াসকলক ইতিমধ্যে গুৱাহাটীত থকা যি শিলহাকত তাত কিন্তু খিলঞ্জীয়াসকলক তেওঁ বেদখলকাৰী হিচাপে তেওঁ কিন্তু নামাকৰণ কৰিছে আৰু তাৰ পৰা উচ্ছেদ কৰিছে। কিন্তু নামনি অসমৰ এই যি কোকৰাঝাৰত বহুতো বেদখলকাৰী আছে, বাংলাদেশী আছে, এইসকলক কিন্তু উচ্ছেদ নকৰে। গতিকে এই ধৰণৰ ৰাজনীতি নকৰি তেওঁ যাতে নাগৰিকসকলক যাতে উচিত মৰ্যাদা প্ৰদান কৰিব পাৰে তাৰ কাৰণে এইসকলক উচ্ছেদ কৰি এটা তেওঁ ন্যায় ব্যৱস্থালৈ আনক। আৰু যিকেইজন ধৰ্ষণকাৰী যাতে কোনো কাৰণতে আইনৰ সুৰুঙালৈ যাতে তেওঁলোকে পাৰ হৈ যাব নোৱাৰে, তেওঁলোকৰ যাতে উচিত শাস্তি হয়। আৰু এই শাস্তিয়ে যাতে পৰৱৰ্তী যিসকলে ধৰ্ষণ কৰিম বুলি ভাবি আছে সেইসকলে যাতে ধৰ্ষণৰ পৰা তেওঁলোকে কোনো কাৰণতে আগবাঢ়ি যাব নোৱাৰে। ধৰ্ষণ কৰিলে এনেকুৱা ধৰণৰ পৰিস্থিতি হয় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মাননীয় আৰক্ষী অধীক্ষক যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ। চালাকাটিত যোৱাকালি যি নাবালিকাক ধৰ্ষণ কৰিলে 3জন পাখণ্ডই আমি ক'ব বিচাৰোঁ, মই ক'ব বিচাৰিছোঁ যে এছাম বিশেষ সম্প্ৰদায়ৰ মাজত একাংশৰ মাজত এই ধৰণৰ অপৰাধ প্ৰৱণতা ডে বাই ডে বৃদ্ধি হৈছে। আপোনাৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে ভৱিষ্যতে এই ধৰণৰ অপৰাধী বৃদ্ধি নহয় তাৰ বাবে কঠোৰতম যি শাস্তি ফাষ্ট ট্ৰেক আদালতত এই 3 নৰপিশাচক ফাঁচি দিব লাগে। বিচাৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া হ'ব লাগে। আৰু তাত আমি গম পাইছোঁ যে তাত থকা যিসকল অপৰাধী সেই বিশেষ সম্প্ৰদায়ৰ একাংশ সেইসকল ব্যক্তি তেওঁলোকে অবৈধভাৱে তাত মাটি দখলদাৰী হিচাপে ফৰেষ্টৰ মাটিত ঘৰ বান্ধি আছে। গতিকে অতি শীঘ্ৰে তেওঁলোকে উচ্ছেদ কৰিব লাগে। তেওঁলোকৰ NRC উপযুক্ত নথি পত্ৰ আছেনে নাই সেইসমূহ পৰীক্ষা কৰিব লাগে। মুঠতে আমাৰ কথা হ'ল এই ধৰণৰ অপৰাধ প্ৰৱণতা দুনাই যাতে নহওক। 2 দিন আগত একেই ঘটনা 2-4 দিন আগত কোকৰাঝাৰ জিলাত বা নামনি অসমত ক্ৰমান্বয়ে এই ধৰণৰ বৃদ্ধি হৈছে। গতিকে অসম গৰিমা দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি প্ৰথমতে দলমাৰা যি মানে নিন্দনীয় ঘটনা হৈছে তাক আমি কঠোৰ নিন্দা কৰিছোঁ। আৰু অনতি পলমে
যাতে এই দোষীসকলে মানে কঠোৰ শাস্তি পায় তাৰ কাৰণে প্ৰশাসনক আমি ইতিমধ্যে দাবী জনাই স্মাৰক প্ৰদান কৰিছোঁ। আৰু এটা কথা, এই ধৰ্ষণ কাণ্ডক যাতে কোনো পক্ষেই ধৰ্মীয় গইনা লৈ দোষীক যাতে বচোৱাৰ কাৰণে চেষ্টা নকৰে তাৰ কাৰণে আমি কিন্তু সকীয়াই দিছোঁ। কাৰণ দোষীও হয়, ইয়াক ধৰ্মৰ গইনা লৈ যাতে কোনেও বচোৱাৰ চেষ্টা নকৰে আৰু ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি যাতে দোষীক শাস্তি প্ৰদান কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰথমতে আমি বহুত দুখ পাইছোঁ। আজি আমি একত্ৰিতভাৱে বিভিন্ন দল সংগঠনৰ লগত লগ লাগি আমি আজি DC বাইদেউক আমি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিলোঁ যে একচুৱেলি আমি কোচ ৰাজবংশী জনগোষ্ঠী বা আমাৰ যিখিনি ইয়াতে খিলঞ্জীয়া মানুহ আছে একচুৱেলি সুৰক্ষিত হয়নে নহয়। আমাৰ কেতিয়াবা মনত প্ৰশ্ন আহে যে আজি অনা অসমীয়া তথা যিসকল মানুহে খিলঞ্জীয়া নহয়, আজি এই আমাৰ যি অসমত মানে দপদপনি কৰি আছে বা সিহঁতৰ যিটো মানে আচাৰ ব্যৱহাৰ আমাক এটা মানে সংকোচ ভাৱ এটা মনত আহিছে আমাৰ। আজি আমাৰ আই মাতৃসকল, আমাৰ ভনীসকল সুৰক্ষিত নহয়। আজি দিন ক'বলৈ গ'লে ৰাতিও ইমান হোৱা নাই, প্ৰায় সন্ধিয়া 7টামান বজাত এজন যদি আমাৰ মানে ভনী যদি মানে সুৰক্ষিত নহয়, ইয়াতকৈ লজ্জাজনক কি হ'ব পাৰে। আমি আজি এই মেমৰেণ্ডামৰ জৰিয়তে আমি অসম চৰকাৰৰ তথা বিজেপি চৰকাৰ, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী সন্মানীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে আপোনালোকে অতি সোনকালে যি এই নৰপিশাচ যিকেইটা তিনিজনে এই ধৰ্ষণ কৰিছে দলবদ্ধভাৱে, অতি সোনকালে শাস্তি দিয়ক, অতি সোনকালে ফাঁচীঘাটত ওলমাই দিয়ক। আৰু যদি চৰকাৰে যদি নোৱাৰে ৰাইজৰ আদালতত এৰি দিয়ক। আমি ৰাইজে কেনেকৈ কি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আৰু আমি ইতিমধ্যে গম পাইছোঁ এই যি চালাকাটি যি আউটপোষ্টৰ যি IC গৰাকী কিন্তু বৰ্তমান আমাৰ যি অভিযোগকাৰীক যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল আমি কিন্তু ইয়াতে অলপ মানে সন্দেহ হৈছে। আমি আহ্বান কৰি বিচাৰিছোঁ অসম চৰকাৰক যে এই IC গৰাকী যাতে অতি সোনকালে যাতে বদলি কৰাৰ এটা ব্যৱস্থা কৰে। আৰু আমি যিহেতু আজি DC বাইদেউক যাতে আমি আজি যি স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ, DC বাইদেউক আমি আহ্বান কৰিম যে আপুনিও বাইদেউ যাতে অতি সোনকালে যাতে CMৰ যিখিনি মানে পৰ্যায় এইখিনি যাতে অতি সোনকালে আনে। আৰু ইতিমধ্যে আমি আক্ৰাছ হৈ বিভিন্ন দল সংগঠনে আমি মাননীয় মুখ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি যোগাযোগ কৰি